তোৰ মাৰাই তোৰ সদায় সদায় ডাঙৰ মানুহ কৰা সপোন দেখিছে সেই সপোনবোৰৰ কথা এবাৰ ভাবি চাচোন জানো মায়ে মই ডাঙৰ চাকৰি কৰাটো বিচাৰিছোঁ কিন্তু কেইদিনমান কলেজলৈ যোৱাৰ পাছত মোৰ এখন কলেজ যাবলৈকে মন নগ'লো মনে নকৰে যে মই কামেই কৰিব নোৱাৰো মামা মনৰ কথাহে শুনা তই চাবি এদিন মনৰ কথা শুনি শুনি তই বৰবাদ হৈ যাবি আহি গলি নহয় তুমি আহিছা যেতিয়া ইয়াত কিবা এটা ব্যৱস্থা কৰি দিয়া বুজিছা তোমাৰ কথা পতা মই ভিতৰতে আছো হ'ব মামা আপুনি ভিতৰতে যাওক মই ইয়াত চিজিল লগাম যাম কি ক'লি চিজিল লগাবি তই আগতে নিজে চিজিল হৈ লৈছো ৰাতি দুপৰলৈকে পাৰ্টি কৰা স্বভাৱটো তই প্ৰথমতে বাদ দে তাৰ পাছত তই মোক চিজিল লগাবলৈ আহিলি বুজিলি আচ্ছা তই এটা কথা কচোন তই বোলে সেই ভবানী বোলা মাইকীজনীৰ লগত কামত সোমাইছ কেইদিনমান কৰিয়ে বাদ দিলি কিবা এটা ভাল নালাগিল কিন্তু তই এইটো কথা কেনেকৈ গম পালি মোক মানে ৰুদ্ৰ চৌধুৰীয়ে কৈছে তই তাৰমানে ৰুদ্ৰ প্ৰতাপৰ লগ লাগিছে নহয় মানে মই এটা নতুনকৈ ইণ্ডাষ্ট্ৰি খুলিম বুলি ভাবিছোঁ আৰু ৰুদ্ৰ চৌধুৰী মোৰ মানে ইণ্ডাষ্ট্ৰিৰ বিজনেছ পাৰ্টনাৰ হয় নেকি তাৰমানে তোৰ লগত মোৰ বন্ধুত্ব কিন্তু কিয় কিন্তু বেয়া মানুহৰ লগত থকা মানুহ মোক বন্ধু হ'ব নোৱাৰে আৰু ময়ো তেনেকুৱা মানুহৰ বন্ধু হ'ব কেতিয়াও আৰে তই বুজা না তই মোক বুজাবলৈ চেষ্টা নকৰিবি আপক বিশ্বাস কৰিব পাৰি কিন্তু তহঁতৰ নিচিনা বিজনেছ কৰি ফুৰা মানুহক কেতিয়াও বিশ্বাস কৰিব নোৱাৰি আচলতে মই তই কি কৰাটো বিচাৰিছোঁ তই ৰুদ্ৰ প্ৰতাপৰ ওচৰৰ পৰা মই আঁতৰি অহাটো বিচাৰোঁ বন্ধু আচ্ছা বন্ধু এটা কাম কৰ বন্ধুটোৰ কাৰণে এইখিনিও কৰিব নোৱাৰি নে সঁচা সঁচা ভাই হৈ না ৰাস্তিকে বাল মোৰ গান এটা গাবলৈ মন গৈছে আহিব কোনটো গান हम नहीं तोड़ेंगे तोड़ेंगे तुम मगर तेरा साथ ना छोड़ेंगे